মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱেই নিশ্চয় ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিৰ অসম আমাৰ ৰূপহী নামৰ গীতটি। আহাচোন আজি আমি অসম আমাৰ ৰূপহী নামৰ এই গীতটিকেই আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠত দিয়া অসম আমাৰ ৰূপহী নামৰ গীতটোৰ গীতিকাৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা। আহাচোন আমি এইখিনিতে সুধাকণ্ঠ অসমীয়াৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে কেইটামান কথা জানি থওঁ। ভূপেন হাজৰিকাদেৱে 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল। দেউতাকৰ নাম নীলকান্ত হাজৰিকা আৰু মাকৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। 1930 চনত 5 বছৰ বয়সতে গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত প্ৰথম গীত পৰিৱেশন কৰে। 1936 চনত জয়মতী বোলছবিৰ বাবে 2টা গীত বাণীবদ্ধ কৰে। 1937 চনত কুসুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে টান প্ৰথম গীতটো ৰচনা কৰে। 1939 চনত ইন্দ্ৰমালতী ছবিত অভিনয় আৰু মইনা তই কেতিয়া আহিলি গীতটি পৰিৱেশন। 1940 চনত তেজপুৰ চৰকাৰী বইজ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1942 চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু স্কুল অৱ আৰ্টত ভৰ্তি হয়। 1943 চনত আকাশবাণীত গীত পৰিৱেশন কৰে। 1946 চনত বি বৰুৱা কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে। 1948 চনত চিৰাজ বোলছবিৰ সংগীত পৰিচালনা আৰু অভিনয় কৰে। 1950 চনত প্ৰিয়ম পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। 1952 চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। 1954 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা ৰূপে যোগদান কৰে। 1960 চনত মানুহে মানুহৰ বাবে গীতটো ৰচনা কৰে। 1961 চনত শকুন্তলা কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু পুনৰ 1966 চনত লতিঘটি কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। 1967 চনত নাওবৈচা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। 1976 চনত ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা স্বৰ্ণকমল পুৰস্কাৰ লাভ কৰে। 1985 চনত ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড জুৰীৰ সভাপতি হয়। 1988 চনত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু সংগীত নাটক অকাডেমী বঁটা লাভ কৰে। 1993 চনত অসম সাহিত্য সভাৰ সভাপতি হয় আৰু দাদা চাহেব ফাল্কে বঁটা লাভ কৰে। 1998 চনত সংগীত নাটক অকাডেমীৰ সভাপতি হিচাপে মনোনীত হয়। 2001 চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰে। 2008 চনত অসম চৰকাৰে অসম ৰত্ন সন্মান প্ৰদান কৰে। 2011 চনৰ 5 নৱেম্বৰ তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ দেহাৱসান ঘটে। 2012 চনত ভাৰত চৰকাৰে মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান প্ৰদান কৰে। 2019 চনত ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। মইনাহঁত, ইতিমধ্যে আমি ভূপেন হাজৰিকাদেৱৰ বিষয়ে বহুখিনি কথা গম পালোঁ, নহয়নে? এতিয়া তোমালোকৰ পাঠত কবিতা ৰূপে দিয়া অসম আমাৰ ৰূপহী এই কবিতাটি অৰ্থাৎ গীতটি মই পাঠ কৰি দিম। তোমালোকে খুব মনোযোগেৰে শব্দবোৰৰ উচ্চাৰণবোৰ শুনিবলৈ যত্ন কৰিবা। অসম আমাৰ ৰূপহী, অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
গোটেই জীৱনে বিচাৰিলেও অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি চিৰবিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ জন্ম ললোঁ ইয়াতে যেন মৰোঁ পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ মইনাহঁত তোমালোকে এই গীতটি নিশ্চয় খুব মনোযোগেৰে শুনিলা এই গীতটো তোমালোকে বাৰে বাৰে শুনিবা আৰু গাবলৈ চেষ্টা কৰিবা গাওঁতে যাতে শব্দবোৰৰ উচ্চাৰণ শুদ্ধ হয় তাৰ প্ৰতি তোমালোকে দৃষ্টি ৰাখিবা এই কবিতাটি ডক্টৰ দিলীপ কুমাৰ দত্তৰ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ নামৰ কিতাপখনৰ 177 নম্বৰ পৃষ্ঠাৰ পৰা তুলি জনা হৈছে আৰু এই কিতাপখন প্ৰকাশ কৰিছে বনলতা পাণবজাৰ গুৱাহাটী মইনাহঁত এই গীতটোৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাই আমাৰ অসমখনৰ অপৰিসীম গুণৰ কথা বৰ্ণনা কৰিছে তোমালোকে জানা যে আমাৰ অসমখন ভাৰতৰ পূৰ্ব দিশত অৰ্থাৎ পূবফালে অৱস্থিত আৰু সূৰ্যও উদয় হয় পূবফালে নহয় জানো সেইকাৰণে তেওঁ অসমখনত ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বুলি কৈছে দিন আৰু ৰাতি একাকাৰ কৰি গোটেই জীৱনটো যদি বিচৰা যায় তেতিয়াও অসমৰ দৰে ৰসাল মাটি তেওঁ আন কোনো ঠাইত পাবলৈ নাই বুলি কৈছে লগতে অসমৰ চিৰসেউজ এই চিৰবিনন্দীয়া পৰিৱেশ অন্য ক'তো নাই তেওঁ নিজৰ দেশখনক নিজৰ ৰাজ্যখনক অসমখনক নিজৰ আইৰ লগত তুলনা কৰিছে আইৰ লগত তুলনা কৰি তেওঁ কৈছে যে বহাগতে তেওঁৰ আই মহুৰাৰ দৰে ঘূৰে তোমালোকে মহুৰা চিনি পোৱানে বাৰু শিপিনীসকলে কাপোৰ বওঁতে যঁতৰত সূতা কাটিবলৈ ব্যৱহাৰ কৰে আৰু যেতিয়া সেই মহুৰাটোৰ সূতা লোৱা যায় বা সূতা কটা যায় তেতিয়া মহুৰাটো খুব খৰকৈ ঘূৰে আৰু অসমীয়াৰ প্ৰাণৰ মাহ বহাগ সেই বহাগতো যেন তেওঁৰ আই সেই যঁতৰত সূতা লোৱা মহুৰাটোৰ দৰেই ঘূৰে আৰু মাঘ মাহত তেওঁৰ সেই দুখনি হাতেৰে লখিমী আদৰি আনে আৰু শৰৎকালৰ ফৰকাল ৰাতি নিশাৰ আকাশৰ তৰাবোৰে যেন তেওঁৰ আইৰ কেশবোৰ অপূৰ্বভাৱে সজাই দিয়ে যেনেকৈ আকাশত এখন ৰামধনুৱে পাহাৰ আৰু ভৈয়ামৰ মাজত পাৰ্থক্য নাৰাখি পাহাৰ ভৈয়াম একেলগ কৰি দিয়ে ঠিক তেনেকৈ অসমত বৰ্তি থকা বিভিন্ন ভাষাবোৰে ইয়াৰ মানুহবোৰৰ মাজত সমন্বয়ৰ সেতু গঢ়ে আৰু এনেকুৱা মধুৰ ৰূপৰ সমাৱেশ থকা ঠাই অন্য ক'তো পাবলৈ নাই বুলি গীতিকাৰ হাজৰিকাদেৱে কৈছে আৰু এনেকুৱা সমন্বয় সৃষ্টি কৰা লৌহিত্যৰ দুয়ো পাৰক তেওঁ প্ৰণিপাত জনাইছে আৰু যিহেতু তেওঁ এনেকুৱা এখন সুন্দৰ ঠাইত চিৰবিনন্দীয়া ঠাইত জন্মগ্ৰহণ কৰিলে আৰু তেওঁ পুনৰ এই ঠাইখনতে মৰিবলৈকো ইচ্ছা প্ৰকাশ কৰিছে মইনাহঁত আহাচোন আমি এইখিনিতে ভূপেন হাজৰিকাদেৱে
তেওঁ কণ্ঠেৰে গোৱা অসম আমাৰ ৰূপহী এই গীতটি আমি শুনি চাওঁ। গীতটি শুনি যাওঁতে তেওঁৰ শব্দবোৰৰ উচ্চাৰণৰ স্পষ্টতা আৰু উচ্চাৰণ ভংগীবিলাক তোমালোকে মন কৰি যাবলৈ নাপাহৰিবা। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজাই আইৰে কে, অ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো, অ জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো, পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। মইনাহঁত, তোমালোকে ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ অসম আমাৰ ৰূপহী নামৰ গীতটি শুনিলা। গীতটি শুনোতে তোমালোকে নিশ্চয় মন কৰিছা যে ভূপেন হাজৰিকাদেৱৰ গীতৰ শব্দবোৰৰ উচ্চাৰণ কিমান স্পষ্ট। আমি অসমীয়া ভাষা শুদ্ধকৈ শিকিবলৈ হ'লে ভূপেন হাজৰিকাদেৱৰ গীত শুনাৰ আমাৰ বৰ প্ৰয়োজন। গতিকে তোমালোকে সময় সুবিধা উলিয়াই ভূপেন হাজৰিকাদেৱৰ গীতবোৰ শুনিবলৈ যত্ন কৰিবাচোন। আৰু সেই গীতবোৰ শুনোতে তোমালোকে শব্দবোৰৰ উচ্চাৰণ আৰু উচ্চাৰণ ভংগীবিলাকলৈ কিন্তু বিশেষভাৱে মন কৰিবা। এতিয়া আমি নিশ্চয়কৈ অসমীয়া ভাষাৰ শব্দবোৰৰ উচ্চাৰণবোৰ শুদ্ধকৈ শিকিব পাৰিম। মইনাহঁত, তোমালোকে জানি থোৱা যে ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহক ভূপেন্দ্ৰ সংগীত বুলি কোৱা হয়। মইনাহঁত, তোমালোকে প্ৰথমে অসম আমাৰ ৰূপহী এই গীতটি সুৰ নলগোৱাকৈ শুদ্ধ উচ্চাৰণে পঢ়িবাচোন। তাৰপিছত
হাজৰিকাদেৱৰ গীতটো শুনি তোমালোকে সুৰ লগায়ো এই গীতটো গাবলৈ চেষ্টা কৰিবা। মইনাহঁত, তোমালোকে এই গীতটিৰ কথাখিনি বুজি লৈ পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। অন্য কোনোবাই কৰি দিয়া উত্তৰসমূহ তোমালোকে মুখস্থ কৰাতকৈ তোমালোকে যদি বুজি লৈ নিজে নিজে উত্তৰবোৰ কৰিবলৈ যত্ন কৰা, তেতিয়া নিশ্চয় তোমালোক বেছি লাভৱান হ'বা। সেয়েহে প্ৰথমে কথাবোৰ বুজি লৈ তোমালোকে ক্ৰিয়াকলাপবোৰ নিজে নিজে কৰিবলৈ যত্ন কৰিবা। অৱশ্যে কোনোবাটো ক্ৰিয়াকলাপত কাৰোবাৰ সহায়ৰ যদি প্ৰয়োজন অনুভৱ কৰা, তেতিয়া কিন্তু সহায় নোলোৱাকৈ নাথাকিবা। মইনাহঁত, অসম আমাৰ ৰূপহী নামৰ গীতটিৰ আলোচনা আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। মইনাহঁত, ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো বজাই দিবা। তেতিয়া তোমালোকে পিছলৈ ভিডিঅ'বিলাক পাবলৈ সুবিধা হ'ব। ধন্যবাদ।